হয় নমস্কাৰ। আজি মই এনে এখন খেলত যাবলৈ ওলাইছোঁ। খেলখন হৈছে 20 বছৰ পুৰণি খেল আৰু যোৱাবাৰো আমাৰ পৰা প্ৰাইজ পাইছে বৰপেটা কেটকুচি। সেই খেলখন আজি উদ্বোধনী হ'ব। উদ্বোধনী সেই খেলখনত আজি মই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, মই আপোনালোকক দেখাই আছোঁ। ধন্যবাদ। সৰজৰে সেৱা জনাইছোঁ। আপোনালোকে আমাৰ উপহাৰ কুপন ক্ৰয় কৰক। আৰু এটা কথা আপোনালোকক অনুকিয়াই থওঁ যে যোৱাবেলি আমাৰ উপহাৰ কুপন খেলৰ টিকট কুপন হ'ব প্ৰায় 15-20 দিন আগতে শেষ হৈ গৈছিল। তাৰ বাবে আমি পিছত গম পাইছিলোঁ কিছু লোকে কলা বজাৰতো কিনিব লগা হৈছিল। সেইকাৰণে এইবেলি হয় নমস্কাৰ। আজি মই আহিছোঁ এখন বিশ্বাসযোগ্য খেল আৰু এই খেলখন মই যোৱা বছৰ হৈ যোৱা খেলখনতো মই ভিডিঅ' বনাইছিলোঁ আৰু এইবাৰো আজি খেলখন উদ্বোধনী কৰা হৈছে। এইখন খেলত মই আহিছোঁ বৰপেটা ডিষ্ট্ৰিক্টৰ কেটকুচিত এই খেলখন হৈ আছে। আপোনালোকে গমেই পাইছে যোৱা বছৰো আমাৰ পৰা প্ৰাইজ পাইছে, আপোনালোকে হয়তো গমেই পাইছে। এইবাৰো মই আহিছোঁ, ইয়াতে ফাৰ্ষ্ট প্ৰাইজ টাটা আল্ট্ৰা আছে, এখন আল্ট্ৰা বাছ আৰু লগতে আৰু বহুতো পুৰস্কাৰ আছে, দামী দামী গাড়ী আছে। ইয়াতে আপোনালোকে হয়তো গমেই পাইছে মোৰ ডিপি চাই কিনে ভাগ্য লটাৰী যিটো গ্ৰুপ আছে এই গ্ৰুপত অলৰেডি এই কেটকুচিৰ যোৱাবেলি হৈ যোৱা খেলখনৰে পিকচাৰ লগোৱা আছে। আৰু এইবাৰো মই আহিছোঁ, আজি খেলখন উদ্বোধনী হৈ আছে। হয়তো আপোনালোকে গমেই পাইছে এই খেলখন উদ্বোধনী হৈ আছে। এইবিলাক প্ৰাইজসমূহ এনেকুৱাকে মানে কি ৰাখি দি দিয়া হৈছে। এখন গাড়ী আহিব বাকী আছে, মোক ক'লে আৰু এখন গাড়ী আহিব বাকী আছে। এইখন গাড়ী মানে অলপ বাকী আছে, এতিয়া বাকী গাড়ীসমূহ আহি পাইছে। আপোনালোকে গমেই পাইছে একদম বিশ্বাসযোগ্য খেল। তাৰমানে কি ক'ম আৰু ইয়াতে মানে কি আৰু ভাষা নাই। বহুত পুৰণি খেল, 20 বছৰ পুৰণি খেল। এখন হৈছে 20 বছৰ পুৰণি খেল আৰু এই খেলখন আমাৰ পেজৰ পৰা লাইভ চলি থাকে। আৰু আপোনালোকে এই খেলখনৰ ৰিজাল্টৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। আৰু এই খেলখনৰ ৰিজাল্ট আমাৰ ফেচবুক পেজ ভাগ্য লটাৰী অসমত এই খেলখন লাইভ চলিব। আৰু লগতে আমাৰ ভাগ্য লটাৰী যিটো গ্ৰুপ আছে এই গ্ৰুপৰ পৰাও লাইভ চলি থাকিব। আৰু আপোনালোকে গমেই পাইছে ইয়াতে গাড়ী, আপোনালোক কিমান গাড়ী দেখাম মই, আপোনালোকে চাই থাকক কিমান গাড়ী দেখাম। এই লাষ্টলৈকে গাড়ী আছে, আপোনালোকে চাই থাকক কিমান গাড়ী মই দেখাম আপোনালোকক। সেয়া চাওক, এখন গাড়ী আহিব বাকী আছে, এইখিনি জেগা খালী আছে। আপোনালোকে এই খেলখন আমাৰ পেজত লাইভ চাব পাৰিব। আৰু যোৱাবেলিও আমাৰ পেজৰ পৰা লাইভ চলি আছিল আৰু আমাৰ পৰা প্ৰাইজ পাইছে। সকলোৱে গম পায় যে বৰপেটা ডিষ্ট্ৰিক্টৰ কেটকুচিত বৃহৎ উপহাৰ কুপন খেল। এই খেলখনৰ এটা নাম আছে আৰু এনেকুৱা নাম আছে যিখন খেলৰ নাম গ'লে মানে কি মানুহে টিকেট কাটাৰ কাৰণে পাগল হৈ থাকে। এয়া আপোনালোকে দেখিবলৈ পাইছে এই গাড়ীসমূহ। ইয়াৰ পৰা মই আপোনাক বেক কেমেৰা কৰি মই দেখাই আছোঁ কিমান প্ৰাইজ আছে। এইবেলি আমি 20 সংখ্যক উপহাৰ কুপন খেল অনুষ্ঠিত কৰিম। এই 20 সংখ্যক উপহাৰ কুপন খেল অহা 22 অক্টোবৰত সমাপ্ত হ'ব। এইবেলি আমি 20 সংখ্যক উপহাৰ কুপন খেলত প্ৰথম উপহাৰ আল্ট্ৰা বাছ, দ্বিতীয় উপহাৰ টয়োটা ইনোভা, তৃতীয় উপহাৰ টয়োটা হাইৰাইডাৰ এখন, বলেৰো এখন, এনেকৈ প্ৰায় 15খন এইবাৰ দুচকীয়া এখনৰ বাহন নাই, এইখন 15খনে 4চকীয়া বাহন। আৰু এইবেলি আমি 2,80,000 কুপনেৰে এই উপহাৰ খেলখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমি আশা ৰাখিছোঁ গোটেই অসম এই খেলখন 22 অক্টোবৰত অনুষ্ঠিত হ'ব এই কেটকুচিৰ এই চণ্ডীচৰণ খেলপথাৰতে। যোৱা স্বচ্ছ আৰু নিৰপেক্ষতাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। এইবেলিও স্বচ্ছ খেল এখন অনুষ্ঠিত হ'ব, সম্পূৰ্ণ নিৰপেক্ষ খেল এখন অনুষ্ঠিত হ'ব। আমি আশা ৰাখিছোঁ সমগ্ৰ অসমবাসীয়ে আমাক বিভিন্ন ধৰণে সহায় সহযোগ কৰক। সেয়ে আশা ৰাখিছোঁ যাতে এই মহান উদ্দেশ্যলৈ আমি উপহাৰ কুপন খেলখন অনুষ্ঠিত কৰি আহিছোঁ, সেই উপহাৰ কুপন খেলখন যাতে সুকলমে আমি পাৰ কৰিব পাৰোঁ আৰু আমাৰ মহান উদ্দেশ্যবিলাক যাতে আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ, তাৰ বাবে আমি অসমবাসীৰ ৰাইজক আমি
কৰজোৰে সেৱা জনাইছোঁ। আপোনালোকে আমাৰ উপহাৰ কুপন ক্ৰয় কৰক। আৰু এটা কথা আপোনালোকক অনুকিয়াই থওঁ যে যোৱাবেলি আমাৰ উপহাৰ কুপন খেলৰ টিকট কুপন হ'ব প্ৰায় 15-20 দিন আগতে শেষ হৈ গৈছিল। তাৰ বাবে আমি পিছত গম পাইছিলোঁ কিছু লোকে কলা বজাৰতো কিনিব লগা হৈছিল। সেইকাৰণে এইবেলি ৰাইজলৈ অনুৰোধ জনাইছোঁ, আপোনালোকে শেষলৈকে ৰখি নাথাকিব। কলা বজাৰ আৰু ভিৰৰ পৰা হাত সাৰাৰ বাবে আপোনালোকে আগতীয়াকৈ আমাৰ উপহাৰ কুপন সংগ্ৰহ কৰক। উপহাৰ কুপনৰ মূল্য 100 টকা ধাৰ্য কৰা হৈছে আৰু এই উপহাৰ কুপন খেলৰ উপহাৰ কুপন হ'ব আপোনালোকে অনলাইন যোগেও লাভ কৰিব। আমাৰ উপহাৰ কুপন অনলাইন যোগেও কুপন সংগ্ৰহ কৰিব পাৰিব। অসম নহয় গোটেই পৃথিৱীৰ যিকোনো ঠাইৰ পৰাই আপোনালোকে অনলাইন সংগ্ৰহ কৰিব পাৰিব।